হেল্ল' এণ্ড ৱেলকাম এভৰিৱান। মই অনিৰ্বাণ দত্ত। আজি আপোনালোকলৈ লৈ আহিছোঁ এটা নতুন টেকনিকেল টাৰ্ম। অ'কে, চ' আজি আপোনালোকৰ টেকনিকেল টাৰ্ম হৈছে গ্ৰেপষ্টোন ডজি পেটাৰ্ণ। চ' হোৱাট ইজ এ গ্ৰেপষ্টোন ডজি পেটাৰ্ণ? চ' গ্ৰেপষ্টোন ডজি কেনেকুৱা হয় তাকে আমি চাম আজি নিফটিৰ চাৰ্টত। অ'কে, চ' ইয়াত দেখিছে আপোনালোকে, মই মাৰ্কিং কৰি থৈছোঁ অলৰেডি। গ্ৰেপষ্টোন ডজি হৈ গ'ল কেণ্ডেলষ্টিক পেটাৰ্ণ এটা, যোনটোৰ বডি একেবাৰে অলমষ্ট ফ্লেট, বাট তাৰ উইকডাল দীঘল থাকে। অ'কে, আৰু সেই যোনটো বডি থাকে সেইটো অলমষ্ট তলৰ ফালে থাকিব, বটম ছাইড অফ দ্য কেণ্ডেল। চ' তেনেকুৱা ধৰণৰ কেণ্ডেলক ডজি বুলি কোৱা হয়। এতিয়া ইয়াত আমি ডজি কেণ্ডেল ষ্টিকটো বনাই চাম কেনেকৈ ধৰণে। ডজিটো একচুৱেলি এইটো গ্ৰেপষ্টোন যোনটো ডজি বুলি কয়, তাত এটা উইক থাকিব এনেকৈ, ঠিক আছে। উইকৰ লগত এটা বডি থাকিব, কিন্তু বডিটো এনেধৰণে ফ্লেট হ'ব। দেখি পাইছে? এই যোনটো কেণ্ডেল ষ্টিকৰ পেটাৰ্ণ হয় সেইটো কোৱা হয় গ্ৰেপষ্টোন ডজি। ই কি ইণ্ডিকেট কৰে? এটা ডজি কেণ্ডেলে জেনেৰেলি ইণ্ডিকেট কৰে যে মাৰ্কেটখন ইনডিচাইচিভ হৈ আছে। তাত বায়াৰ নে চেলাৰ, কোনে ষ্ট্ৰং হোল্ড লৈ আছে সেইটো কোনো ক'ব নোৱাৰে। সেইটো এটা ডজি কেণ্ডেলে বুজায়। কিন্তু গ্ৰেপষ্টোন ডজিয়ে ইণ্ডিকেট কৰে যে যেতিয়া এখন মাৰ্কেট আপ ট্ৰেণ্ডত থাকে, তাত যদি গ্ৰেপষ্টোন ডজি ফৰ্ম হয়, তেনে ক্ষেত্ৰত মাৰ্কেটখন এটা ডাউন ট্ৰেণ্ড বা ৰিভাৰ্চেল যোৱাৰ চান্সেছ থাকে। ইয়াত আমি যেনেকৈ দেখিছোঁ, ফাৰ্ষ্টলি এচক এটা আপ ট্ৰেণ্ডত আছিলে এইফালে, তাৰপিছত ইয়াত এটা গ্ৰেপষ্টোন ডজি, ইয়াত এটা বনিলে, ইয়াত এটা বনিলে গ্ৰেপষ্টোন ডজি। চ' ইয়াত মাৰ্কেটে কি কৰিলে? তাৰপিছত এটা ডাউন ট্ৰেণ্ড ফ'ল' কৰিলে। তাৰমানে কি হ'ল? ট্ৰেণ্ডটো ৰিভাৰ্চ হ'ল, আপ গৈ আছিলে এতিয়া ডাউন গৈ আছে, ট্ৰেণ্ডটো ৰিভাৰ্চেল হৈ গ'ল। চ' সেইটোৱে হৈ গ'ল এটা গ্ৰেপষ্টোন ডজিৰ পাৱাৰ। অ'কে, চ' আমি এইটো মনত ৰাখিব লাগিব, যেতিয়াও এনেকুৱা ধৰণৰ কেণ্ডেল ষ্টিক পেটাৰ্ণ ফৰ্ম হয় আপ ট্ৰেণ্ড মাৰ্কেটত, এটা ৰিভাৰ্চেল বা ডাউন ট্ৰেণ্ডৰ মাৰ্কেট যোৱা চান্স থাকে। অ'কে, তেনে ক্ষেত্ৰত মাৰ্কেট ৰিভাৰ্চেল দিয়াৰ চান্সেছ থাকে আৰু সি ডাউন ট্ৰেণ্ড ফ'ল' কৰিব বুলি আমি এক্সপেক্ট কৰোঁ। চ' এইটো আছিল আপোনালোকৰ আজিৰ টেকনিকেল টাৰ্ম। চ' আপোনালোকৰ যদি এক্সপ্লেনেশ্যনটো ভাল লাগিলে লাইক এটা কৰিব, আৰু যদি এনেধৰণৰ এক্সপ্লেনেশ্যন আপোনালোকক আৰু লাগে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰি দিব ভিডিঅ'ত, যাতে নেক্সট টাইম আমি সেই টপিকটো আপোনালোকক আৰু ধুনীয়াকৈ এক্সপ্লেইন কৰিব পাৰোঁ। থেংক ইউ এণ্ড হেভ এ নাইচ ডে।